আপোনালোকে চাই আছে আছামিজ হেল্থ টিপছ ইউটিউব চেনেল। আজি আপোনালোকক জনাম নৰসিংহ পাতৰ উপকাৰিতাৰ বিষয়ে। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নৰসিংহৰ পাতে পাচনতন্ত্ৰ সুস্থ কৰি ৰাখে। ই ডায়েৰিয়া, পাইলছ, ডিচেণ্ট্ৰি, মন্দাগ্নি আৰু মধুমেহ ৰোগত বিশেষ লাভজনক। নৰসিংহৰ পাত চুলিৰ বাবে এক মহা ঔষধ। নৰসিংহৰ পাত পিহি লগালে চুলি পকা আৰু চুলি সৰা সমস্যাৰ পৰা হাত সাৰিব পাৰি। লগতে এই নিয়ম চুলিত ওকণি হোৱাৰ ক্ষেত্ৰতো প্ৰয়োগ কৰিলে ভাল। নৰসিংহৰ পাতত এণ্টি অক্সিডেণ্ট পোৱা যায়, যিয়ে আমাৰ বৃদ্ধাৱস্থা দূৰ কৰিব পাৰে আৰু কেঞ্চাৰৰ কোষবিলাক বাঢ়িবলৈ নিদিয়ে। জুয়ে পৰা কটা চিঙা দাগ আদিত নৰসিংহৰ পাত পিহি লগালে লাভ হয়। তদুপৰি কোনো কীট পতংগই কামুৰিলে নৰসিংহৰ পাতৰ ৰসৰ লগত নেমুৰ ৰস মিহলাই লগালে আৰাম পোৱা যায়। নৰসিংহৰ পাত চকুৰ কাৰণেও উপকাৰী। ইয়াত মজুত থকা এণ্টি অক্সিডেণ্টে চকুৰ কেটেৰেক্ট বৃদ্ধি হোৱাত বাধা প্ৰদান কৰে আৰু চকুৰ দৃষ্টিশক্তি বঢ়াই তোলে। নৰসিংহৰ পাতে শৰীৰৰ বৰ্ধিত কেলৰি হ্ৰাস কৰে আৰু শৰীৰক যিকোনো সংক্ৰমণৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰে। শৰীৰৰ বৰ্ধিত ওজন হ্ৰাস কৰিবলৈ প্ৰতিদিনে কেইটামান নৰসিংহৰ পাত খোৱা উচিত। নৰসিংহ পাত যথেষ্ট পৰিমাণে খনিজ পদাৰ্থ, ভিটামিন এ, ভিটামিন বি, ভিটামিন চি আৰু ভিটামিন ই থাকে কাৰণে শিশুৰ কাৰণে এই পাত উপকাৰী। নৰসিংহ পাত চুলি আৰু নখৰ সৌন্দৰ্য বৃদ্ধি কৰে। গৰ্ভৱতী আৰু প্ৰসূতি নাৰীয়ে নৰসিংহ পাত খালে উপকাৰ পাব। নৰসিংহ পাতত যথেষ্ট পৰিমাণে লৌহ পদাৰ্থ থাকে কাৰণে নৰসিংহৰ পাত খালে শৰীৰত ৰক্ত বৃদ্ধি হয়। জুয়ে পুৰিলে নৰসিংহ পাত থেতেলিয়াই পোৰা অংশত লগালে আৰাম পোৱা যায়। নৰসিংহ পাতৰ ৰসৰ লগত নিমখ মিহলাই কুলি কুলি কৰিলে পায়ৰিয়া ৰোগ নিৰাময় হয়। বিষাক্ত কীট পতংগই কামুৰিলে নৰসিংহ পাতৰ ৰসৰ লগত সম পৰিমাণৰ নেমুৰ ৰস মিহলি কৰি লগালে আৰাম পোৱা যায়। নৰসিংহ পাত বহুমূত্ৰ ৰোগী আৰু বৃক্ক ৰোগীৰ বাবে উপকাৰী। কেঁচুমূৰীয়া ৰোগীৰ বাবে নৰসিংহ পাতৰ চাটনি খোৱা ভাল। নৰসিংহ পাতৰ চাটনি বনাই তাৰ লগত এচামুচ তেঁতেলীৰ ৰস মিহলাই খালে বদহজম নাইবা অভোক নোহোৱা হয়। নৰসিংহ পাতত যথেষ্ট পৰিমাণে কেলছিয়াম থাকে কাৰণে ই হাড় দাঁতৰ গঠনত সহায় কৰে। নৰসিংহ পাতৰ আঞ্জা কেইদিনমান খালে গ্ৰহণী ৰোগ উপশম হয়। ইয়াৰ পাতৰ ৰসে অৰুচি আৰু বমি ভাৱ আঁতৰায়। নৰসিংহ পাতৰ ৰসে তেজৰ পৰিমাণ বৃদ্ধি কৰে। পেটৰ বিষ হ'লে 4 কাপ পানীত নৰসিংহ গছৰ শিপা 5-6 গ্ৰাম লৈ সিজোৱা পানী খালে পেটৰ বিষ ভাল হয়। পাতৰ ৰস গাত সানিলে খৰ খজুৱতি উপশম হয়। পেট কামুৰিলে ইয়াৰ পাতৰ ৰস আদাৰ লগত খালে কামোৰণি ভাল হয়। দাঁতৰ আলু ফুলিলে অথবা আলুৰ পৰা তেজ পুজ আদি বাহিৰ হ'লে নৰসিংহৰ পাতৰ আঞ্জা খালে সকাহ পোৱা যায়। মহিলাৰ ঋতুস্ৰাৱ অনিয়মীয়া হৈ পেটৰ বিষ হ'লে নৰসিংহৰ পাত খালে সকাহ পোৱা যায়। মেদবহুলতাত ভোগা লোকে নিয়মিতভাৱে নৰসিংহৰ জোল খালে সুফল পোৱা যায়। কীট পতংগই কামুৰিলে বা বিষাক্ত প্ৰাণীয়ে দংশন কৰিলে আঘাতৰ স্থানত নৰসিংহৰ ৰসৰ লগত সম পৰিমাণৰ নেমু ৰস মিহলাই সঘনাই লগালে আৰাম পোৱা যায়। নৰসিংহৰ পাত সিজাই নাৰিকল তেল মিহলাই চুলিত ঘঁহিলে পকা চুলিৰ প্ৰাকৃতিক ৰং ঘূৰি অহাৰ অৱকাশ থাকে।